বহুতৰ আমাৰ ব্লাউজ চিলাই পৰা আৰু এই সাইডটো উঠি যায় চাব এই যেটো কোণা এই কোণাটো আমাৰ ডাউনত নামি আহে এটো প্ৰবলেম আপোনালোকে কেনেকৈ সলভ কৰিব কিন্তু এটো যেতিয়া জয়েন হ'ব তেতিয়া কি আমাৰ এই ব্লাউজটো সৰু হ'ব তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আজিৰ অন্যতম নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম 32 সাইজৰ ব্ৰা কাট ব্লাউজৰ কাটিং আৰু এইখিনি গটেখিনি আমি থিওৰি শিকিম আৰু মোৰ পিছপিনে এখন বোৰ্ড আৰু এই বোৰ্ডখনত গটেখিনি থিওৰিত আপোনালোকক বুজাম তাৰ পিছত কাটিং প্ৰক্ৰিয়াটো বুজাম ঠিক আছে তো প্ৰথমতে আমি থিওৰিটো বুজি ল'ব লাগিব যে আমি কোনটো পাত কিমানখিনি কাটিব লাগে আৰু কেনেকুৱা হিচাপত কৰ পৰা কেনেকৈ মেজাৰমেন্ট কৰি মিলাব লাগে সো সেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত শিকাৰ চেষ্টা কৰিম সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বোৰ্ডত যেটো মাৰ্জিন কৰিছো এই মাৰ্জিনটো ধৰি লওক কাপোৰটো ঠিক আছে সো এই কাপোৰটোৰ প্ৰথম অৱস্থাত আমি দীঘল ল'ব লাগিব ইয়াৰ পৰা ওপৰৰ পৰা আমি তলক লগে ব্লাউজটোৰ দীঘল কিমান দিম হেতু ল'ব লাগিব ঠিক আছে সো সাপোজ দীঘল দিম 14 ইঞ্চি দীঘল দিলো আৰু অলপমান আমাক সিলাইৰ কাৰণে লাগিব হাফ ইঞ্চি সিলাইৰ কাৰণে ললো আৰু এই হাফ ইঞ্চি সিলাইৰ মাৰ্জিন আমি ওপৰতে ৰাখিব লাগিব ঠিক আছে তাৰ পিছত ব্লাউজটো যেটো আৰ্ম হোল হেতু আমি ল'ব লাগিব 5.8 আমি আৰ্ম হোলৰ কাৰণে মাৰ্জিন কৰিম ঠিক আছে তো এইখিনি আমাৰ মাৰ্জিন হল ইয়াতে চাব মই আকৌ এবাৰ বুজাই দিছো এটো হল আমাৰ দীঘলৰ এটো আৰ্ম হোলৰ আৰু এটো হল ওয়েষ্টৰ ইয়াতে আমাৰ আৰ্ম হোল আৰু চেষ্ট দুটাই আহিব ঠিক আছে তো ব্লাউজটো কাটিং কৰাৰ কাৰণে যেখিনি ব্লাউজৰ আমাৰ মেজাৰমেন্ট লাগিব সো মই ইয়াতে লিখি ললো আপোনালোকে ইয়াতে চাই লব মই অলপমান আপোনালোকক বুজাই দিছো কি লৈছো ইয়াতে দীঘল লৈছো 14 ইঞ্চি বডি চেষ্টটো আছে 32 প্লাস আৰু 3 ইঞ্চি লগত প্লাস কৰিব লাগিব ঠিক আছে ওয়েষ্ট আছে 28 ইয়াৰ লগত আৰু 1 ইঞ্চি প্লাস কৰিব লাগিব শোল্ডাৰ 10 হাফ আৰ্ম হোল 5.5 ফ্ৰন্ট নেক 7 বেক নেক 9 অথবা 10 ঠিক আছে স্লিভস লেন্থ 7 কাফ 10 হাফ আৰু এপেক্স পইণ্ট 10 সো এইখিনি হল আমাৰ ব্লাউজটোৰ মেজারমেন্ট যেটো মেজারমেন্ট নেকি মই এতিয়া ইয়াতে আপোনালোকক বুজাম ইয়াৰে কিছু অংশ আছে আমাৰ বেক পাৰ্টৰ কাৰণে আৰু কিছু অংশ আছে ফ্ৰন্ট পাৰ্টৰ কাৰণে সো ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্ট দুটাই আপোনালোকক দেখাম আৰু আপোনালোকে চাই ল'ব এইখিনি ভালদৰে বুজি ল'ব সো মই ইয়াতে যেনেকুৱা এই মাৰ্জিনটো কৰিছো এটো লেন্থ আৰ্ম হোল আৰু চেষ্ট এটো হল ওয়েষ্ট ঠিক আছে সো এতিয়া আমি কি কৰিম ইয়াতে চাব বহুতৰ আমাৰ ব্লাউজত কি হয় ব্লাউজৰ শোল্ডাৰ নামি যায় যিসকলে ধৰকচোন নতুন কৰি সিলাই শিকি আছে বা নতুনকৈ ব্লাউজ সিলাই আছে তেওঁলোকৰ বিশেষকৈ এই প্ৰবলেমটো হয় সো আপোনালোকে ব্লাউজটো কাটিং কৰাতে এটা বস্তু ধ্যান দিব যেনেকুৱা নেকি প্ৰথমতে মই এতিয়া শোল্ডাৰটো জখিম মোৰ শোল্ডাৰ আছে কিমান ইয়াতে ব্লাউজটোৰ 10 হাফ ঠিক আছে ইয়াৰ পৰা মই 10 হাফ যদি মেজারমেন্ট 10 হাফটো দুভাগ কৰিলে কিমান আহিব 5.2 ঠিক আছে মই ইয়াতে 5.2 ত মাৰ্জিন কৰিলো আৰু বহুতে কি কৰে আমাৰ 5.2 ত যেতিয়া মাৰ্জিন কৰিলো ইয়াৰ আমাৰ ডাবল হলে কিমান হ'ব টোটাল কি 10.5 আমাৰ শোল্ডাৰ হ'ব এতিয়া বহুতে কি কৰে ইয়াৰ পৰা ধৰকচোন বহুতৰ আমাৰ এটা বহুত কাস্টমাৰ এটা ৰিকোয়াৰমেন্ট থাকে কি যে আমাৰ শোল্ডাৰ পছনটো বহুত কম দিব ইয়াৰে যেটো শোল্ডাৰ পছনটো এটো সৰু কৰি দিব সো এটো যদি আপনি মানে কি 2 ইঞ্চি ৰাখে তেনেহলে আমাক 2.5 ইঞ্চিত কাটিং কৰিব লাগে 2.5 ইঞ্চি কাটিং কৰিলে এটো আমাৰ দুই সাইডত সিলাই যায় পেলাই 2 ইঞ্চি টিকিব ঠিক আছে এতিয়া গলৰ বহলটো কিমান ৰৈ গল আমাৰ 3 ইঞ্চিত কৈ 200টা কম ঠিক আছে তেনেহলে কিমান হল 5 অলমোস্ট 5.5 ইঞ্চি আমাৰ এই গলৰ যিখিনি বহল সেইখিনি ৰৈ গল সো এটো কি হয় আমাৰ যেতিয়া আমি ব্লাউজটো সিলাই কৰো তেতিয়া ইয়াতে যেটো আমি ডাটস দেও ইয়াতে মই আপোনালোক কাটিংত দেখাই আছো ইয়াতে যেতিয়া ডাটস দেও তেতিয়া আমাৰ এই গলৰ এখিনি বলি যায় বলি যোৱাৰ বিনিময় কি হয় এই যেটো শোল্ডাৰ পছন এই শোল্ডাৰ পছনটো আমাৰ ডাউনত আহিল মানে কি ব্লাউজৰ আমাৰ শোল্ডাৰ নামি গল ঠিক আছে সো এটো হল আমাৰ ব্লাউজৰ শোল্ডাৰ নামি যোৱাৰ ৰিজন আৰু ইয়াৰে পৰা আপোনালোকে কেনেকৈ হাত হাৰিব পাৰিব মানে কি ধৰকচোন যাতে আমাৰ কাস্টমাৰে ব্লাউজটো পিন্ধিলে শোল্ডাৰৰ তো নামি না যায় তাৰ কাৰণে আপোনালোকে কেনেকৈ ব্লাউজটো কাটিং কৰিব পাৰে কেনেকৈ আপোনালোকে শোল্ডাৰটো মিলাব ঠিক আছে তাৰ কাৰণে আপোনালোকে কি কৰিব
এইটো যেহেতু মোৰ 32 সাইজৰ মই ইয়াতে 2.2 মাৰ্জিন কৰিম গলৰ কাৰণে ইয়াতে 2.2 গলৰ কাৰণে মাৰ্জিন কৰিলো আৰু শোল্ডাৰৰ কাৰণে সাপোজ ধৰকচোন 2 ইঞ্চি শোল্ডাৰ টিকিব লাগিব আমি ইয়াতে শোল্ডাৰৰ কাৰণে 2.5 ইঞ্চি মাৰ্জিন কৰিম এটো 2.5 ইঞ্চি ঠিক আছে এটো মোৰ কাটা যাব এটো মই মুছি দিও যেটো নেকি মই আপোনালোকক আগতে বুজোৱাৰ কাৰণে ই কৰিছিল এটো মুছি দিম ঠিক আছে এতিয়া আমাৰ যেটো নেকি এতিয়া আমি মাৰ্জিন কৰিলো এটো হল আমাৰ শোল্ডাৰ এতিয়া আমি কি কৰিম ইয়াতে চেষ্ট আছে আমাৰ ইয়াতে মই লিখি দিম চেষ্ট আছে 32 প্লাস 3 ইঞ্চি কিমান হ'ব 35 আমাৰ চেষ্ট হ'ল এতিয়া 35 টো আমি 4 ভাগ কৰিব লাগিব 35 টো ডিভাইডেড বাই 4 কিমান আহিব আমাৰ 8.2 ঠিক আছে সো ইয়াতে আমাৰ 8.2 আহিব 8.2 এই যে এনসি টেপ আছে এনসি টেপটো আমি এই ব্যাক পাৰ্টৰ এখনিতে ৰাখি পেলাই 8.2 ত ৰাখি আমি এটো মাৰ্জিন কৰিম ঠিক আছে এটো মাৰ্জিন কৰিলো এতিয়া আইছো ওয়েষ্টত কিমান আছে 28 ওয়েষ্ট আছে আমাৰ 28 ইয়াৰ লগতো 1 ইঞ্চি প্লাস কৰিব লাগিব কিমান হ'ব 29 ঠিক আছে এতিয়া সব ওয়েষ্টত আমাৰ ডাইৰেক্টলি 29 নহয় ওয়েষ্ট আমাৰ 28 এ টিকিব লাগিব কিন্তু আমি কাটিং কৰিব লাগিব 29 আৰু এটো কেনেকে মই এটো আপোনালোকক বুজাই আছো ইয়াৰে পৰা ইয়াতে যেটো ডাটস হ'ব সেই ডাটসটো দিয়াৰ কাৰণে আমি এটো 3.2 লম ঠিক আছে সৰু সাইজ ব্লাউজ যেটা আমি এটো 3.2 লম ইয়াতে মাৰ্জিন কৰিলো আৰু 1 ইঞ্চি আঁতৰত আৰু এটা মাৰ্জিন কৰিলো ঠিক আছে এতিয়া এই ডাটসটো আমি 3 ইঞ্চি উঠাই দিম ইয়াৰতে এই ডাটসটো বহালো এটো আমি 3 ইঞ্চি উঠাই দিলো আৰু ইয়াতে 1 ইঞ্চি ললো ঠিক আছে তো ওয়েষ্ট আমাৰ 28 ৰাখিব লাগিব সো এই 28 তে যদি আমি মাৰ্জিন কৰো তেতিয়া এই ডাটসটো মাৰাৰ পিছত কি হবে তোমাৰ সৰু হৈ যাব হেতু কাৰণে এই ডাটসটোৰ কাৰণে এই যেটো 1 ইঞ্চি এই 1 ইঞ্চিটো আমি প্লাস কৰিব লাগিব মানে কি এতিয়াতো ডকচন কাপোৰটো আমি ডাইৰেক্ট সিলাই কৰা নাই কাটিং হে কৰি আছো এটো কাৰণে ইয়াৰে পৰা আমি ইয়ালৈকে 28 প্লাস 1 ইঞ্চি টোটাল 29 29 টো আমাৰ 4 ভাগ কৰিলে কিমান আহিব 7.2 ঠিক আছে তো এতিয়া আমি টোটাল ইয়াতে এই ব্যাক পাৰ্টৰ ইয়াৰ পৰা 7.2 মাৰ্জিন কৰিম 7.2 মাৰ্জিন কৰিলো এতিয়া আমি এটো সিধা লাইন টানি দিম এনেকুৱা কৰি এটো লাইন টানি দিলো এতিয়া এই সাইডত আমি 1.2 কৰি 1.2 কৰি এটা মাৰ্জিন কৰিম এতিয়া এই যিখিনি কাপোৰ এই কাপোৰখিনি আমাৰ ব্লাউজটোৰ ভিতৰত থাকিব ঠিক আছে আৰু ইয়াতে আৰু এটা কথা মই বুজাই দিও বহুত আমাৰ ব্লাউজ সিলাই কৰা পাছত চাব এই যেটো কোণা এই কোণাটো আমাৰ ডাউনত নামি আহে মানে কি এটো আমাৰ এতিয়া যেনেকুৱা মাৰ্জিনত অথবা কাটিংত যেনেকুৱা ষ্ট্ৰেট আছে হেনেকুৱা ষ্ট্ৰেট নাথাকে এই কোণাটো আমাৰ নামি আহে আৰু এই সাইডটো উঠি যায় কাৰণ এটো প্ৰবলেম কি হয় এই যেটো ডাটসটো দেও এই ডাটসটো যেতিয়া আমি এনেকে দেও তেতিয়া এই কাপোৰটো নামি আহে আৰু এই কোণাটো উঠি যায় যেটো ডাটসটোৰ যেটো মিডল পইণ্ট এইখিনি নেকি আমাৰ উঠি থাকে আৰু ব্লাউজটোৰ দুই সাইডৰ কোণা এই দুই সাইডৰ সিলাইটো আমাৰ ডাউনত থাকে এই প্ৰবলেমটো কেনেকে সলভ কৰিব চাব এই যেটো আমাৰ সাইডৰ ডাটস আছে এই ডাটসৰ পৰা 3 সুতা ইয়াতে উঠাই দিব আৰু ইয়াৰ পৰা ইয়ালৈকে আমাৰ মাৰ্জিনটো উঠাই লম না এটো এতিয়া চাওক ইয়াত এই সিলাইটো মাৰাৰ পিছত যিখিনি কাপোৰ আমাৰ নামি আহিব মানে কি কচি যাব
সেইখিনি আমাৰ ইয়াতে নামি আহিব আৰু শোল্ডাৰ পোৰ্শনটো যেতিয়া বাঢ়ি আহিব অটোমেটিকলি এই কোণাটো নামি আহিব নামি আহিলে কি হ'ব এই যেটো লাইন এই লাইনটো আমাৰ ষ্ট্ৰেট হ'ব ঠিক আছে তো ইয়াৰ পৰা আমি কি কৰিব লাগিব এনেকে বেকা কৰি মই এটো বৰাবৰ মাৰ্জিন কৰি বুজাই আছো এটো চাও এইখিনি আমাৰ উঠিল মানে এই ডাটছু দিয়াৰ পিছত এটো নামি আহি যাব ঠিক আছে আমাৰ ব্লাউজৰ কাটিং পছনটো যেটো ওয়েস্টৰ কাটিং এটো এনেকুৱা হ'ব লাগিব এতিয়া আৰ্ম হোলৰ এই ৰাউন্ড শেপটো দিয়াৰ কাৰণে আমি কি কৰিম এই যেটো আমাৰ বডি মাৰ্জিন আছে ইয়াৰ পৰা আমি আড়াই ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম 32 ত আমি আড়াই ইঞ্চি লম ঠিক আছে ইয়াৰ পৰা আড়াই ইঞ্চি ললো এটো মাৰ্জিন উঠালো আৰু এইখিনি আমি কি কৰিম ৰাউন্ড শেপ কৰি দিম এটা আমি রাউন্ড করে দিলো ঠিক আছে এতিয়া তো এইখিনি আমাৰ বডি মেজারমেন্ট গল এতিয়া আইছো বেক নেক তো মই ইয়াতে কিমান লিখিছো 9 অথবা 10 লিখিছো এটা আপোনালোকে কাস্টমাৰৰ যিখিনি ৰিকোয়াৰমেন্ট হেতু হিচাপত দিব তো মই ইয়াতে শোল্ডাৰৰ পৰা তলক লগে 9 ইঞ্চি ধৰিলো ঠিক আছে 9 ইঞ্চি আমি ডিপ দিলো আৰু 3 ইঞ্চি বহল ধৰিলো 3 দুগুণে 6 ইঞ্চি আমাৰ বেক নেকটো বহল হ'ব ইয়াতে আপনি নেকত তো এটা আমাৰ বেক নেক হল বেক নেকটো এই মাৰ্জিন হিচাপতে এটো স্কয়াৰ হল ইয়াতে আপনি যিকোনো ধৰণৰ ডিজাইন দিব পাৰিব হয়তো এটো আপনি ৰাউন্ড কৰি দিব পাৰিব এনেকুৱা হাৰ্ট শেপ দিব পাৰিব কিবা কিবি মানে কি বহুত ধৰণৰ ডিজাইন ইয়াতে দিব পাৰিব এটো নিজৰ ইচ্ছামতে দিব পাৰিব অথবা বহুতে ৰকচোন এনেকুৱা ডিজাইন দিয়ে ইয়াৰ পৰা আনি পেলাই এটো এনেকুৱা কৰিও দিয়ে ঠিক আছে এই ডিজাইন বিলাকো বহায় এনেকুৱা কৰি ডিজাইন বহায় সো এটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে ইয়াতে কোনো নহয় যে আপুনি এনেকুৱা দিব আৰু সবতছে ভাল ষ্টেণ্ডাৰ্ড হল ৰাউন্ডটো এই ৰাউন্ডটো কি হয় সবৰ লগতে যায় ঠিক আছে সো এটো হল আমাৰ বেক পাৰ্টৰ মাৰ্জিন বেক পাৰ্ট খিনি ক্লিয়াৰ হল তো বুজিবলে এতিয়া আমাৰ কাটিং কৰিব লাগিব ফ্ৰন্ট পাৰ্ট বেক পাৰ্টটো হোৱাৰ পিছত মেজাৰমেন্ট কৰিব লাগিব ফ্ৰন্ট পাৰ্ট এতিয়া আপোনালোকক ফ্ৰন্ট পাৰ্ট খিনি বুজাই আছো ইয়াতে মই চেষ্টৰ যিখিনি মেজাৰমেন্ট সেইখিনি মই ইয়াতে লিখি লম তো ফ্ৰন্ট পাৰ্টৰ কাৰণে কি কৰিম আমি ইয়াতে আকৌ মাৰ্জিন কৰিলো ঠিক আছে সেম এটো হিচাপত আমি মাৰ্জিন কৰিম তো সব ফ্ৰন্ট পাৰ্ট একচুয়ালি এতিয়া যে আপোনালোকক মেজাৰমেন্ট খিনি মই বৰ্ডত বুজাম এটো অলপ বেলেগ ধৰণৰ হ'ব আৰু কাপোৰত যেতিয়া কাটিং কৰা হয় তেতিয়া আৰু অকনমান বেলেগ ধৰণৰ হয় কাপোৰত যেতিয়া কাটিং কৰিম তেতিয়া আপোনালোকে ইয়াতে হয়তো আপোনালোকে যদি বুজিও নাপায় কিন্তু কাপোৰত যেতিয়া কাটিং কৰিম তেতিয়া আপোনালোকে বহুত ধুনিয়া কৰি বুজি পাব ঠিক আছে কিন্তু তাৰ আগত আপোনালোকে এই বস্তুখিনি চাওক এইখিনি চালে কি হ'ব আপোনালোকৰ যেটো আইডিয়াটো বহুত ভাল এটা আইডিয়া আহি যাব আপোনালোকৰ বহুত ভাল হ'ব ঠিক আছে তো ইয়াতেও কি কৰিম আমি এই যেটো বেক পাৰ্ট ড্ৰাফটিং কৰিছো ঠিক সেম এনেকুৱা কৰি ইয়াতে ফ্ৰন্ট পাৰ্টৰ কাৰণে আমি ড্ৰাফটিং কৰিব ল'ব লাগিব ঠিক আছে এতিয়া চাওক মই ইয়াতে তিনটা মাৰ্জিন কৰিলো শোল্ডাৰ আৰ্ম হোল আৰু চেষ্ট ওয়েস্ট ঠিক আছে তিনটা মাৰ্জিন কৰিলো এতিয়া যেতিয়া আমি ফ্ৰন্ট পাৰ্ট কাটিং কৰিম এই ফ্ৰন্ট পাৰ্টৰ যেটো কাপোৰ সেই কাপোৰটোৰ ওপৰত এই বেক পাৰ্টটো পাৰি লোৱা হয় ঠিক আছে বেক পাৰ্টটো পাৰি লৈ কিছুমান মাৰ্জিন উঠা হয় কিন্তু মই এটা আপোনালোকক ডাইৰেক্ট এই বৰ্ডত দেখাই আছো যে কেনেকুৱা মাৰ্জিন কৰা হয় ঠিক আছে ইয়াতে যেনেকৈ আমি গলৰ কাৰণে লৈছো ইয়াতে আমাৰ গলৰ কাৰণে মই কিমান লৈছিলো 2.3 লৈছিলো ইয়াতে
হয় না 2.3 ইয়াতো মই 2.3 এটা মাৰ্জিন কৰিম এটো মাৰ্জিন কৰিলো শোল্ডাৰ পইণ্ট কিমান আছে আমাৰ 2.5 শোল্ডাৰ পইণ্ট 2.5 ললো ঠিক আছে এতিয়া কি কৰিম এই দুটা মাৰ্জিন উঠাই লম মানে এটো হল গলৰ কাৰণে আৰু এটো হল শোল্ডাৰৰ কাৰণে আৰ্মহোলৰ কাৰণে ঠিক আছে এতিয়া সব ফ্ৰন্ট পাৰ্ট কাটিং কৰাতে আমাৰ কি হয় এই যেটো পাৰ্ট আছে এই যেটো ব্যাক পাৰ্ট এতিয়া মই আপোনালোকক ব্যাক পাৰ্টত এটা মাৰ্জিন কৰি দেখাম ব্যাক পাৰ্টৰ আমাৰ ফ্ৰন্ট পাৰ্টত ইয়াত আমাৰ তলত এটা বেল আহে ঠিক আছে এটো বেল আহে ব্ৰা কাটত ঠিক আছে আৰু এটো ডাইৰেকশন গল আহিল এই গলটো আমাৰ এনেকুৱা হৈ আহিল ফ্ৰন্ট পাৰ্টৰ কাৰণে ঠিক আছে আৰু ইয়াৰ পৰা আমাৰ এটা কাটিং পইণ্ট আহে এনেকুৱা কৰি এটো আহে তাৰ পিছত ইয়াতে আমাৰ যেটো কাপস হয় ব্লাউজৰ এই কাপসটো ইয়াতে এনেকুৱা থাকে ঠিক আছে সো এই যিখিনি মই এতিয়া আড কৰিলো এইখিনি মই ইয়াতে আপোনালোকক বুজাম এতিয়া আমি এই যেটো ব্লাউজৰ এই যেটো পাৰ্ট থাকে এই পাৰ্টটো ইয়াতে ওলাব লাগিব তাৰ কাৰণে কি কৰিম চাব ইয়াৰ পৰা ইয়ালৈকে আমি কিমান লৈছিলো 2.5 এক্সট্ৰা কিমান আছে 1.8 ঠিক আছে তো এতিয়া আমি জুখিম এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা মই হেকিনি আপোনালোকক জুখি দেখাই আছো এটো মাৰ্জিন কৰিলো তাৰ পিছত এটো মাৰ্জিন কৰিলো ঠিক আছে এটো আমি মাৰ্জিন কৰিলো এই পছন্দ আমি ৰাউন্ড শেপ কৰি দিলো এটো ৰাউন্ড কৰি দিলো এতিয়া এই শোল্ডাৰৰ পৰা আমি এপেক্স পইণ্টটো ল'ব লাগিব এই যেটো এপেক্স পইণ্ট আছে এপেক্স পইণ্টটো কিমান আছে 10 ইঞ্চি ঠিক আছে 10 ইঞ্চি এপেক্স পইণ্ট আছে আৰু ইয়াতকৈ 1.5 ইঞ্চি তলত আৰু এটা মাৰ্জিন কৰিম তেনেহলে টোটাল কিমান আহিল 11.5 ইঞ্চি এতিয়া এই 11.5 ইঞ্চি তলত আমি এটা মাৰ্জিন কৰিম এই মাৰ্জিনটো 11.5 ইঞ্চি তলত কৰিম এটা সব ফ্ৰন্ট নেক সন্মুখৰ নেকটো আমাৰ কিমান আছে ফ্ৰন্ট নেক 7 আছে এই 7 টো আমি দুভাগ কৰিব লাগিব ইয়াৰ পৰা আমি 7 আমাৰ নেক আছে ইয়াত আমি 5 ত এটা মাৰ্জিন কৰিম ঠিক আছে ইয়াতে 5 ত কৰিলো আৰু এই যেটো পাৰ্ট আছে এই পাৰ্টৰ পৰা ইয়াতে আমি ডাইৰেক্টলি এটা মাৰ্জিন কৰিম 3.5 ঠিক আছে 3.5 ত এটা মাৰ্জিন কৰিলো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব তাৰ কাৰণে মোৰ এই যেটো স্কেল আছে স্কেলৰ সহায় লম এটো মিলালো ঠিক আছে আৰু ইয়াৰ পৰা এটা এবাৰটো মিলোৱাৰ পিছত এটো হল আমাৰ তলৰ বেল এখিনি হৈ গল এটো হোৱাৰ পিছত এই যেটো মাৰ্জিন আছে এটো হ'ব আমাৰ তলৰ বেল ঠিক আছে তো এতিয়া ইয়াৰ পৰা ইয়ালৈকে যিমানখিনি থাকিব এই পাৰ্টটো আমি ইয়াতে ব্যাক পাৰ্টৰ ওপৰত বহাই লৈ ইয়াৰ পৰা তলকলৈকে আমাৰ যিমানখিনি গ্যাপিং থাকে হেতুৰ কাৰণে এই বেলটো লোৱা যায় এটা সাপোজ ধৰকচোন এতিয়া মই 14 ইঞ্চি ব্লাউজটো দীঘল লৈছো লৈ পেলাই মই এটো 11.5 ইঞ্চি এই এছটো বনাই দিলো আৰু বাকিখিনি মই বেলৰ কাৰণে ব্যৱহাৰ কৰিছো কিন্তু এটো যেতিয়া জয়েন হ'ব তেতিয়া কি হ'ব আমাৰ এই ব্লাউজটো সৰু হ'ব তাৰ কাৰণে আমি এটো কি কৰিব লাগিব ইয়াতে আমাৰ সিলাই যাব তলতে আমাৰ সিলাই যাব সো হেখিনি প্লাস কৰি পেলাইহে আমি ইয়াতে বেলটো কাটিং কৰিব লাগে ঠিক আছে এতিয়া বাকি থাকিল আমাৰ এই পাৰ্টখিনি ঠিক আছে এইখিনি হল ফ্ৰন্টৰ গল ইয়াৰ পৰা আমাৰ
এই পাৰ্টখিনি বাকী থাকিল। এই পাৰ্টখিনি বাকী থাকিল, ঠিক আছে। এইটো চ' এইটো আমি এতিয়া কি কৰিব লাগে, ইয়াৰ পৰা ইয়ালৈকে যেটো আমাৰ বেক পাৰ্ট থাকে, এই যেটো বেক পাৰ্ট, এই কাটিংটোৰ পৰা বেক পাৰ্টৰ আমাৰ এই পইণ্টলৈকে কে ইঞ্চি আহে। সাপোজ ধৰকচোন 6 ইঞ্চি আহে, ঠিক আছে। মই এইটো আপোনাক জুখি বুজাই দি আছো। ইয়াৰ পৰা ইয়ালৈকে কিমান আছে, 5.5 ইঞ্চি, হয় না? 5.5 ইঞ্চি আছে, এইটো আমি মিনিমাম 7.5 ইঞ্চি কাটিং কৰিব লাগিব, ঠিক আছে। 7.5 ইঞ্চি কাটিং কৰিলে কি হ'ব, আমাৰ ইয়াতে এই যেটো ডাটছ আছে, এই ডাটছটোত গুচি যাব। আকৌ এই তল সাইডটো অলপমান এনেকুৱা বেকা হৈ আহে, সেইটোৰ কাৰণে আমাক লাগিব। তো সেইটোৰ কাৰণে আমি এই পাৰ্টটো 7.5 ইঞ্চি কাটিং কৰিম, 7.5 এইটো কাটিং কৰিম, ঠিক আছে। আৰু এই পাৰ্টটো প্ৰথমতে এই পাৰ্টটো কাটিং কৰা হয়, তাৰপিছত এই পাৰ্টটো কাটিং কৰা হয়, কিন্তু আপোনালোকক মই এই পাৰ্টটোৰ কাটিংটোৱে মই আগতে বুজাই দিলোঁ, ঠিক আছে। চ' এইটো আমি কি কৰিম, এই পাৰ্টটো আমি, এইটো যদি মোৰ 5.5 আহি আছে, এই পাৰ্টটো আমি 6 কাটিব লাগিব, ঠিক আছে। এইটো যদি 7.5 কাটিছোঁ, এইটো আমি 6 কাটিব লাগিব। মানে বাকী এইটো ধৰকচোন আমাৰ ইয়াতে ডাটছ হয়, সেইটোৰ কাৰণে ইয়াতে আমাৰ এলাউন্সটো বেছি ৰাখিব লাগে, বুজি পালে? বহুত ইজি হয়। এইটো কেনেকৈ ড্ৰাফটিং কৰিলোঁ। চ' এই যিখিনি পাৰ্ট, এই পাৰ্টখিনি আপোনালোকক কাপোৰত বুজাম, কাপোৰত আপোনালোকক বুজালে আপোনালোকে বহুত ভালদৰে বুজি চাব। ইয়াৰ যেটো পিছৰ ভিডিঅ' আহিব, এই 32 সাইজৰ ব্লাউজৰ ওপৰতে কাটিং কৰিম, সেইটো হয়তো আপোনালোকক মোৰ যেটো চাৰ্ট পেপাৰ আছে, সেই চাৰ্ট পেপাৰ অথবা কাপোৰত কাটিং কৰি আপোনালোকক বুজাম, ঠিক আছে। কাটিং পইণ্টখিনি হৈ গ'ল। এতিয়া কাটিং কৰিম ইয়াৰে স্লিপছটো। ব্লাউজৰ লগত আমাৰ স্লিপছ লাগিব, স্লিপছ নহ'লেতো ব্লাউজ নহ'ব। চ' এতিয়া স্লিপছটো কাটিং কৰিব লাগিব, আৰু তাৰ কাৰণে মই এইখিনিতে স্লিপছটো ল'ম, ঠিক আছে। এইটো হ'লগৈ আমাৰ স্লিপছৰ কাপোৰ, ঠিক আছে। প্ৰথমতে আমি স্লিপছটোৰ যেটো দীঘল হ'ব, সেই দীঘলটো ল'ম। স্লিপছৰ দীঘল দিম ইয়াতে 7 ইঞ্চি, 7 ইঞ্চি দীঘল দিলোঁ। তো এইখিনি আমি স্লিপছৰ কাৰণে ব্যৱহাৰ কৰিম। এতিয়া চাওক, আমাৰ যেটো এই যে আৰ্মহোল ৰাউণ্ড শ্বেপ দিছোঁ, সেই আৰ্মহোল ৰাউণ্ড শ্বেপ আমি স্লিপছতেও দিব লাগিব। চ' এইটো হ'ব আমাৰ স্লিপছৰ কাফ, ঠিক আছে। এইটো হ'ব কাফটো। এতিয়া এইটো হ'ব আমাৰ শোল্ডাৰ পইণ্ট। এতিয়া শোল্ডাৰ পইণ্টৰ পৰা আমি এইটো 3.5 ইঞ্চি ল'ব লাগিব, ঠিক আছে। 3.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিলোঁ। এতিয়া এই মাৰ্জিনটো আমি বৰাবৰ এনেকৈ নমাই দিম, এইটো নমাই দিলোঁ। নমাই দি পেলাই এতিয়া চাওক, যেতিয়া আমি বেক পাৰ্ট কাটিং কৰিলোঁ, আৰ্মহোল ডাউন কিমান দিছোঁ, 5.5। এই 5.5ৰ লগত আমি আৰু 1.5 ইঞ্চি প্লাছ কৰিব লাগিব। তেনেহ'লে কিমান হ'ব, 1.5 ইঞ্চি যদি মই ইয়াতে প্লাছ কৰোঁ, 1.5 কিমান আহিব, 7 আহিব আমাৰ আৰ্মহোলটো, ঠিক আছে। এই আৰ্মহোলটো আমাৰ কিন্তু ব্লাউজৰ বডিত নহয়, এইটো স্লিপছত হ'ব। ইয়াৰে পৰা আমি ইয়ালৈকে আৰ্মহোলটো 7 ৰাখিব লাগিব, ঠিক আছে। আৰু যেটো ব্লাউজটোৰ যেটো স্লিপছটোৰ যেটো কাফটো আছে কিমান আমাৰ 10.5। 10.5টো দুভাগ কৰিলে কিমান আহিব, 5.2। এতিয়া 5.2 আৰু এইটো আমি মিলাব লাগিব। ইয়াতেও আমাৰ অলপ বাৰটিক লাগিব। এতিয়া এই শোল্ডাৰৰ এই পৰ্চনটোৰ পৰা আৰ্মহোলৰ ইয়ালৈকে আমি এইটো ডট ডট কৰি ৰাউণ্ড শ্বেপ কৰি মিলাব লাগিব, ঠিক আছে। এনেকুৱা কৰি ডট ডট কৰি ৰাউণ্ড শ্বেপ কৰি মিলাব।
তাৰপিছতে আমি আকৌ কি কৰিব লাগিব, ইয়াতে 1/2 ইঞ্চি তালপাত ছাটি দিব লাগিব। ইয়াৰ পৰা এইটো আমাৰ তালপাতৰ মাৰ্জিন আহিব। এইটো মোৰ কিন্তু ড্ৰয়িঙত ইমান এটা ভাল নহয়, আপোনালোকে বুজি ল'ব, ঠিক আছে? কাৰণ কিয় ড্ৰয়িং কৰাত সৰুতে বহুত বদমাইছি কৰিছিল ন, সেইটোৰ কাৰণে। চ' এইটো হ'ল আমাৰ চিলিপছৰ লেন্থ দিলোঁ কিমান, 7। তাৰপাছত ইয়াতে আমি 3 লিখিছোঁ, বাকী ইয়াতে 4 থাকিল। আৰ্মহোল ডাউন কিমান দিছোঁ, এইটো আমি 7 দিছোঁ। কাফ 10.5 দিছোঁ। ইয়াতে আমি 1.5 এলাউন্স ৰাখিছোঁ, ঠিক আছে? চ' এইটোৱে আছিল আমাৰ ব্লাউজৰ ড্ৰাফটিং, আৰু এইখিনি আছিল মেজাৰমেণ্ট। চ' এইটো হিচাপতে আপোনালোকে কাপোৰো কাটিব পাৰিব অথবা পেপাৰো কাটিব লাগিব। কিন্তু সকলোকে মই এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে কাষ্টমাৰৰ কাপোৰ কাটাৰ আগতে নিজৰ কাপোৰ কাটি পেলাই ফিটিংটো চাই ল'ব, ঠিক আছে? চ' মেইন টেইলৰিঙত এইটোৱে কৰিব লাগে যে আপুনি কাষ্টমাৰৰ কাপোৰ চিলোৱাৰ আগতে নিজৰ কাপোৰ অথবা ঘৰৰ কোনো সদস্যৰ কাপোৰ চিলাই পেলাই ট্ৰায়েল কৰি পেলাইহে আপুনি কাষ্টমাৰৰ কাপোৰ চিলাব। চ' বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ মাধ্যমত।